কৰিছিলা কৃষ্ণ? পৰম তুমি কৰিলা কথা বহুত কৰিলা। কত বয়সৰ পাছত তোমাৰ মনে মনত পৰিল কথা। মই তোমাক পাহৰা নাই কৃষ্ণ। কথা কিয় নাছিলা? মই সকলো বুজিলা। তুমি চাগে ভাবিছিলা মই জনতাৰ নথিপতি হৈ থকাৰ বাবে তোমাক চিনিবলৈ অস্বীকাৰ কৰিম বুলি। তোমাৰ কিহলৈ নাযাওঁ, মই ইয়াৰ পৰাই ঘটি যাম। সখা নুবুজিলো মই তোমাৰ কথাৰ অৰ্থ। সখা মই সেই দৰিদ্ৰ ব্ৰাহ্মণে এনে মনেও মস্তৰে যদি ভৰি দিওঁ তোমাৰ ৰাজকাৰেণত, তোমাৰ বন্ধু বৰ্গ ইষ্ট কুটুম্বই কি বুলি ভাবিব তোমাক? তোমাৰ পত্নী খবৰ সন্মুখত মোক জানো বন্ধু বুলি চিনাকি দি তুমি ৰাজত্ব পৰিব। তুমি ৰাজত পৰিলে মই কেনেকৈ সহ্য কৰিম কৃষ্ণ? কেনেকৈ সহ্য কৰিম? সেয়েহে মই ইয়াৰ পৰাই যামগৈ কৃষ্ণ, ইয়াৰ পৰাই যামগৈ। তুমি কিন্তু কথা কৃষ্ণ পূৰ্বৰ দৰে সৰল হৈ আছা। কেনেকৈ ভাবিব পাৰিবা কৃষ্ণ যে তোমাৰ আগমনে মোৰ মানহানি হ'ব কৃষ্ণ? বৰঞ্চ তোমাৰ আগমনে আৰু তোমাৰ শৰণ মোৰ ৰাজ কাৰিমলে ধূলি কণা পৰ্যন্ত পবিত্ৰ তোমাৰ আগমনে মোৰ সন্মান বঢ়ালে সতগৰে। বন্ধুত্বৰ বাহ্যিক আৱৰণত কষ্ট নিদিয়ে সখা কৃষ্ণ। তেনে ভাল নামিব মনোৱা কৃষ্ণ। বলা সখা এতিয়া আমি ৰাজকাৰেণলৈ যাত্ৰা কৰোঁ। কিন্তু তোমাৰ কোনো কিন্তু নাই সখা। তোমাৰ স্বাগতৰ বাবে ৰৈ আছে ৰাজকাৰেণৰ সকলো প্ৰজাগণ। বলা সখা তোমাৰ স্বাগতৰ বাবে ৰৈ আছে ৰাজকাৰেণৰ সকলো প্ৰজাগণ। মনত নকৰোঁ কৃষ্ণ। কৃষ্ণ জগতৰ গৰাকী হৈ এই দৰিদ্ৰ ব্ৰাহ্মণক যিদৰে শুশ্ৰূষা কৰিছে তুমি, তাৰ লগে লগে মোৰ সকলো দুখ কষ্ট দূৰ হ'ল। সেই মাধৱ বিপদে সম্পদে থাকে যেন তোমাৰ চৰণপতি। বাৰু সখা তুমি এটা কথা কোৱাচোন। কোৱা সখা। গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা খোজা
সাথে ড্রাইভারই স্যার নাহেরা দিয়া কথা অযথা নকরা বললাম তোমার ড্রাইভার মই ভঞ্জি মেটি খালে তাই বলা কথা মই একোৱে দিব নোৱাৰিলো মোক ক্ষমা কৰা কথা মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা সখা অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহমুখ দান কৰে সেই দ্ৰব্য হয় যদি অভগতে মোক অজস্র দ্রব্য দান করে তাতে বড় কেবল কথা লজ্জা তো দেখি যে আরিসা দিয়ান ভঞ্জময়ী পেট ভরাই তুষ্ট হোক সমস্ত সরাসর দিয়া কথা লজ্জা নকরিবা দিয়া নাই কথা আমি শ্বাসন খা এখন আমার কি কুইবই নতুন বৃন্দাবনে সুন্দর হয় হয় কথা শ্বাসন কথা হয় শ্বাসন কথা